নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আৰম্ভ কৰোঁ আজি ৰাতিপুৱাৰ খবৰকেইটা। আজি ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। বিশ্বনাথত জঘন্য কাণ্ড সংঘটিত হৈছে। নাতিনীয়েকক দৰ্শন কৰি অন্তঃহত্যা কৰিলে খুৰছেদ আলী নামৰ লম্পট যুৱকজনে। লম্পট খুৰছেদ আলীৰ বিৰুদ্ধে গুৰুতৰভাৱে অভিযোগ উত্থাপন কৰা হৈছে। চুৱাগুৰিৰ পৰা বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট খুৰছেদ আলী নামৰ যুৱকজনক। কিশোৰীক অন্তঃহত্যা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ। অসমৰ প্ৰায়বোৰ অঞ্চলতে অব্যাহত থকা বানৰ মাজতে কামৰূপৰ মনোহৰ গাঁৱত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটো হৰিচন্দ্ৰ দাস নাম এজন লোক বুলি চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে কামৰূপ বৰহলা গাঁৱৰ হৰিচন্দ্ৰ দাস বান সাহায্য নিবলৈ আহি সন্ধানহীন হৈছিল মনোহৰ গাঁৱত। সন্ধানহীন হোৱাৰ পিছৰ পৰা বিভিন্ন ঠাইত বিচাৰি অনুসন্ধান চলাইছিল যদিও কোনো সন্ধান পোৱা নাছিল। কিন্তু আজি মনোহৰ গাঁৱৰ পথাৰত পানীৰ জুবলিত উদ্ধাৰ হয় হৰিচন্দ্ৰৰ মৃতদেহটো। উল্লেখযোগ্য যে হৰিচন্দ্ৰ দাসৰ ঘৰত পানী হোৱা বাবে তেওঁ মনোহৰ গাঁৱৰ নিজ শহুৰৰ ঘৰত আশ্ৰয় লৈ আছিল। ইফালে বাঢ়নী পানীত পৰি হৰিচন্দ্ৰৰ মৃত্যু হ'লনে আন কাৰণত হ'ল সেয়া এতিয়াও ৰহস্যত আবদ্ধ। দৰ্শকসকলে এই মুহূৰ্তত আমাৰ ৰাতিপুৱাৰ খবৰকেইটা শেষ হৈছে। এনেধৰণৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।